তাৰমানে কাজিৰঙা তাত মানে জীপ চাফাৰী কৰাতকৈ মৰঙী বাগানলৈ আহিলে মানে ৰাতিপুৱাৰ পৰা গধূলিলৈকে ধুনীয়া আমেজ এটা ল'ব পাৰিব। কিন্তু আজি যদি কেনেবাকৈ ডাঙৰ ঘটনা এটা ঘটি যায়, দুনিয়া ভৰৰ মানে ইয়াত মানে মানুহবিলাক আহি পিনি বিভিন্ন ধৰণৰ মত প্ৰকাশ কৰে। কিন্তু আজি এসপ্তাহ দিন ধৰি বাগানৰ মাজত আছে, কিন্তু আজি পাত ছিঙিব পৰা নাই, শ্ৰমিকসকলে কাম কৰিব পৰা নাই। নিশা হ'লে গাঁৱত, দিনত ৰাতিপুৱা হ'লে আমাৰ বাগানত। গতিকে আমি দেখিছোঁ ব্যাগুম বন বিভাগটো আছে, কিন্তু তেওঁলোকৰ কাম নাই। আজি এসপ্তাহ দিন ধৰি বনৰীয়া হাতীয়ে সন্ত্ৰাস সৃষ্টি কৰিছে, কিন্তু এটা ফোন নাই বা এটা খবৰ ল'বলৈ পৰা নাই, এটা বম নাই তেওঁলোকৰ হাতত ফুটাই পিনি হাতীবিলাক নিৰ্দিষ্ট স্থানলৈ লৈ যাবলৈ। আজি মৰ্ণিং ৱাক কৰিবলৈ হাতী আহিছে, কালি পে'মেণ্টৰ সময়তো হাতী আহিছে। ইয়াত মানে এনেকুৱা হৈ গৈছে, ৰাতিপুৱা টিউশ্যন যাবৰ কাৰণে ল'ৰা ছোৱালীবিলাকৰ মা বাপেকে লৈ যায়, সোনকালে লৈ যায়, সেইটো কুঁৱলীও পৰি থাকে কেতিয়াবা। এনেকুৱা হৈছে হাতীৰ মাজত সংঘৰ্ষ হৈ যাবলৈ আছে, হাতী মানুহৰ মাজত। এইটোতো মৰঙী মৌজাত মৰঙী চাৰ্কলত আপোনালোকে দেখি আছে, দিনক দিনে মৃত্যুৰো মানে কিৰিলিটো বাঢ়ি গৈ আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, বন বিভাগটো আপোনালোকে আচলতে নিজে হস্তক্ষেপ কৰক, আৰু এই আমাৰ যি কৰ্মচাৰীসকলে দিনত কাম কৰিব পৰা নাই তেওঁলোকৰ কাৰণেও নিৰাপত্তা দিয়ক। ৰাস্তা বাটত বজাৰ চজাৰ থাকে, মানুহবিলাক অহা যোৱা কৰি থাকে, কেতিয়াবা বজাৰৰ মানুহ বিপদত পৰিবলগীয়া হয়। এটলিষ্ট কৰিডৰবিলাকটো কিন্তু তেওঁলোকে ভালকৈ মানে ডিউটি এটা দিব লাগে কৰিডৰবিলাকক। আজি আমাৰ বাগিচাত আজি এসপ্তাহ ধৰি বাগানত হাতী ইমান অশান্তি কৰি পেলাইছে। আজি বাগানত মানুহে ৰাইজে পাত ছিঙিব পৰা নাই, হাতী খেদি খেদি পাত ছিঙিবলগীয়া হৈছে। লাইন ঘৰতো সোমাই গৈছে আজি হাতী। ইমান দিন ধৰি আমাৰ বন বিভাগে অলপো আমাৰ কাৰণে চকু দিয়া নাই। বাগিচাত ইমান অশান্তি চলি আছে, ৰাতি শুবই নোৱাৰা হৈছে, ল'ৰা পোৱালি লৈ ইপিনে ইপিনে দৌৰিবলগীয়া হৈছে। বাগিচাটো ইমান গছ গছনি ভাঙি ইমান কৰি পেলাইছে। বন বিভাগে কিহৰ কাৰণে আমাৰ বাগিচাত অলপো চকু দিয়া নাই, সেইটোৱে মনটো কৈছোঁ।